আমাৰ মাটি আমাৰ অধিকাৰ তেনেস্থলত আমাৰ ভূমি দখল কৰিবলৈ ক'ত সাহস পালে তেওঁলোকে নিজকে ভূমিহীন বুলি কৈ অসমৰ বিঘা বিঘা মাটিৰ ভূপতি হৈ থকা অবৈধ বেদখলকাৰীসকলৰ সপক্ষে দেশৰ এক তথাকথিত বুদ্ধিজীৱী সাংবাদিক বা ৰাজনীতিক নেতাই সমৰ্থন কৰিলেও অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চলা এই উচ্ছেদ অভিযানক সাধাৰণ ৰাইজে জনাইছে সমৰ্থন নজনাবই বা কিয় এই বেদখলকাৰীয়ে অবৈধভাৱে দখল কৰি অসমত যি লেণ্ড জিহাদ চলাই আছে আৰু তাৰ বাবে আমাৰ ৰাজ্যত যি এক ভূ ৰাজনৈতিক পৰিৱৰ্তন আহিছে সেয়া সঁচাকৈ অতি ভয়ানক অবৈধভাৱে এই মানুহসকলে দখল কৰি থকা মাটিৰ সংখ্যা শুনিলে আমাৰ সকলোৰে চকু ডাঙৰ হৈ যাব আজি কিছুদিন আগতে প্ৰকাশ পোৱা এক সমীক্ষাৰ মতে প্ৰায় 10 লাখৰো ওপৰত অসমৰ মাটি দখল কৰি আছে এই সন্দেহযুক্ত নাগৰিকৰ দ্বাৰা প্ৰায় ৭৫,০০০খনৰো অধিক ফুটবল খেলপথাৰৰ সমান এই মাটি ইয়াতে দুটা কথাই আমাক সকলোকে উদ্বিগ্ন কৰিব এই মাটি দখল কৰি থকাসকল আহিল ক'ৰ পৰা যদি আমি ভালদৰে মন কৰোঁ তেতিয়াহ'লে আমি জানিম যে এই মাটি দখল কৰা বেদখলকাৰীসকল আচলতে সেই ঠাইৰ বাসিন্দাই নহয় উদাহৰণস্বৰূপে দৰঙৰ গৰুখুটিত যিসকলে বেদখল কৰি আছিল সেইসকলৰ বহু সংখ্যক ব্যক্তি আচলতে ধুবুৰী মানকাছাৰৰ দৰে ঠাইৰ পৰা অহা আনকি এনে ব্যক্তিসকলৰ নিজা ঠাইত মাটিও আছে তথাপি কিয় এনেকৈ অন্য এখন জিলাৰ পৰা অবৈধভাৱে আহি বেলেগ এখন জিলাত তেওঁলোকে মাটি দখল কৰি আছিল সেয়া আচলতে সঁচাই ভাবিবলগীয়া যদি আমি চাওঁ ইয়াৰ কাৰণ হ'ব পাৰে যে জিলাসমূহৰ জনগাঁথনিৰ সলনি অভিসন্ধিৰে এই পৰিকল্পনা কৰা হৈছিল এনে পৰিকল্পিত বেদখলকাৰীৰ কাৰ ছত্ৰছায়াত কৰিছিল তাক আজি অসমৰ ৰাইজে দ্বিতীয়বাৰ ক'বলগীয়া কোনো প্ৰয়োজন নাই এতিয়া আকৌ দ্বিতীয়টো কথাটো লৈ নিজকে ভূমিহীন বুলি কোৱা এই মানুহবোৰ সঁচাকৈ ভূমিহীন নে বিঘা বিঘা মাটি নিজৰ নামত এওঁলোকে লৈ আচলতে এওঁলোক অসমৰ এক ডাঙৰ ডাঙৰ ভূপতিহে তেনে ক্ষেত্ৰত অসমৰ খিলঞ্জীয়া প্ৰভুত্ব অক্ষুণ্ণ ৰাখিবলৈ মুখ্যমন্ত্ৰীৰ নেতৃত্বত চলা উচ্ছেদ অভিযানক আমি সমৰ্থন নকৰিলেই বাকী এই গোটেই ব্যৱস্থাটো অসম চৰকাৰে নীতিৰ বলত ৰোধ কৰিবলৈ প্ৰয়াস কৰিছে অসমৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ দৃঢ়তাৰে থিয় হোৱাৰ ফলশ্ৰুতিতে আজি বিজেপি চৰকাৰে ৰাজ্যত প্ৰায় 2 লাখতকৈও অধিক বিঘা চৰকাৰী ভূমি বেদখলকাৰীৰ পৰা মুক্ত কৰিছে অসমৰ বৃহত্তৰ স্বাৰ্থত অগ্ৰাধিকাৰ দি এই পৰ্যন্ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যি বৃহৎ পৰিমাণৰ ভূমি বেদখলকাৰীসকলৰ পৰা মুক্ত কৰিছে জানি আচৰিত হ'ব সেয়া অসমৰ ৰাজধানী মহানগৰী আকাৰৰ সমান আহক আমি এতিয়া চাওঁ যে জিলা ভিত্তিত অসমত কিমান মাটি দখল কৰি আছিল আৰু কিমান মাটি বিজেপি চৰকাৰে এতিয়ালৈকে মুক্ত কৰিছে অসমৰ ভূমি খিলঞ্জীয়া ৰাইজৰ বাবে বেদখলকাৰীসকলৰ বাবে নহয় এয়া কেৱল সাধাৰণ উচ্ছেদ অভিযান নহয় এয়া আমাৰ খিলঞ্জীয়াৰ জনগোষ্ঠীৰ অধিকাৰ প্ৰভুত্ব ৰক্ষা আৰু অসমৰ ভৱিষ্যত প্ৰজন্মৰ বাবে ভূমি সুৰক্ষিত কৰাৰ দিশত এক সাহসী অভিযান এতিয়া আপোনালোকে কওক অসমৰ অস্তিত্ব ৰক্ষাৰ এই যুঁজত আমি সমৰ্থন নকৰিম কিয় অসমৰ মাটি দখল কৰি জনগাঁথনিকে আদি কৰি বহু স্পষ্টিকাৰক দিশত খিলঞ্জীয়াৰ অস্তিত্বৰ সংকেত অনা এই পৰিকল্পনা বহু দীঘলীয়া স্বাধীনতাৰ বহু আগৰ এই বিষয়ে মই পৰৱৰ্তী কালত বিস্তাৰ ৰূপত আগবঢ়াম এতিয়া কথাটো হ'ল অসমৰ খিলঞ্জীয়া ৰাজ্যৰ অস্তিত্ব সংকেত অনা এই লেণ্ড জিহাদৰ বিৰুদ্ধে চৰকাৰে লোৱা পদক্ষেপত সমগ্ৰ জনতাৰ সমৰ্থন আগবঢ়োৱা সময়ত বিৰোধী পক্ষই এই লেণ্ড গ্ৰেবাৰবোৰক সমৰ্থন কিয় কৰিছে কোনোবাই যদি চুমা খাই খাই উচ্ছেদকাৰীসকলৰ লগত ঘূৰি ফুৰিছে কোনোবাই আকৌ এই মানুহবিলাকৰ হৈ যুঁজ দিম বুলি কোৱা দেখা যায় ইফালে অসমত আহি ৰাহুল গান্ধীয়ে এই মানুহবোৰক সংস্থাপন দিম বুলিও প্ৰতিশ্ৰুতি দিছে তাৰ পৰিণাম এই উচতনি দিয়াৰ পাছতেই উচ্ছেদ চলি থকা পাইথান বা অন্য জাগাত এই উচ্ছেদিতসকলে পুলিচৰ ওপৰত আক্ৰমণ কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আক্ৰমণ কৰিছে আৰু এনে বহু ধৰণৰ কাম কৰিবলৈ তেওঁলোকে কুণ্ঠাবোধ কৰা নাই এই যে এইবাৰ যুঁজ হ'ব বুলি চিঞৰি থকাসকলে অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে লেণ্ড জিহাদৰ বিৰুদ্ধে যোৱা এই যুঁজত কিয় সমৰ্থন নিদিয়ে তাক আপোনালোকে বিচাৰ কৰি চাব